তো নমস্কাৰ, স্বাগতম তোমাৰ ব্লগছ। তো হাজোৰ কেদাৰ মন্দিৰ চাব যাব লগ মানে আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয়, অলপে দূৰ, মানে ধৰি লোৱা 10 কিলোমিটাৰমান হয়। চাইকেল মাৰি যাম। তো বঢ়িয়া মানে পাহাৰৰ ওপৰত ভাল লাগে, একদম ভাল লগা মন্দিৰ, মহাদেৱৰ মন্দিৰ। তো সেই আৰু বেতাল আৰু নিপুৰীয়া কৈছিল যে এইগিলা গাড়ী থাকিলেও তাৰমানে চাইকেল লৈ যাব লাগিব। তো সেইকাৰণে চাইকেল লৈ লৈছোঁ। তো বাদ দিয়ক গাড়ী। চাইকেল দি যোৱা যোনটো আমেজ আছে যোনটো বাইকত নাই। বাইকত গেলে বহি থাক, পুতুককৈ যাব পাৰি। চাইকেলত তেতিয়া বঢ়িয়াকৈ চাই একদম যাব পাৰি। তো এটা চাইকেলখন থৈ দিলোঁ। তো খোজকাঢ়ি যাম এতিয়া ইয়াৰ পৰাই। তো বেছি দিন নাই আৰু এই 1.5 কিলোমিটাৰমান খোজ কাঢ়িব লাগে তলৰ পৰাই। তো এই বোলে চাইকেলত নাযায় বোলে আৰু। তো যাওঁ আৰু এতিয়া খোজকাঢ়ি যাওঁ। আমাৰ ঘৰৰ কাষৰ ৰাস্তাটো আৰু মোৰ চুলিকেইডাল জীৱনত ভাল নহয়। যিমান চিধা কৰ, যিমান যি কৰে পাকৰা পাকৰি, আমাৰ ৰাস্তাটো যিমান ভাল কৰ, এই যাই থৈ খাল গাঁটা ক'ৰবাত যায় কেনে ক'ৰবাত পানী জমা হ'ব, এই এনাহান একে চুলি আনে একে জীৱন হৈ গৈছে আৰু। তো ধূপ লৈ ল'লোঁ আৰু সিফালে চেণ্ডেল থৈ দিলোঁ। তাৰমানে সেই ওপৰত চেণ্ডেল নালগে আৰু নিবা ভগৱানৰ যাতে, আৰু তাতে লেখা আছে জোতা চেণ্ডেল তলতে থৈ দিব। তো এতিয়া যাই আছোঁ পাৰ্ক গেলি। তো এতিয়া পুখুৰীত গেলি যাই আছোঁ। তো পুখুৰীটোত যাই কিনে ভৰি হাত ধুই লওঁ। তাৰপিছত আৰু মানে তলত দেখি গণেশ মন্দিৰ আছে। তো প্ৰথম গণেশ মন্দিৰত যাম, যাই কেনে তাতে চাটি তাটি দিম আৰু। তো বাল্টিং লৈ ল'লোঁ। তো এতিয়া তলত যাওঁ, তাৰ পৰা পানী লওঁ। তো পুখুৰীটো আচৰিত এটা কথা, মানে ইমান পাহাৰৰ ওপৰত আছে, কিন্তু কিমান যুগ কিমান বছৰ যিমান যি মানে তলৰ পানী যিমান শুকে যাক, কিন্তু এই পুখুৰীটোৰ পানী নুশুকায়। মানে আচৰিত কথা এইটো। মানে চাব পাৰে ইমান পাহাৰৰ ওপৰতো এটা ইমান ডাঙৰ পুখুৰী এটা, কিন্তু তেতিয়াতো মানে পানী নুশুকায় আৰু, মানে সেইটো এটা আচৰিত ৰহস্য। আৰু এইফালে চাব পাৰে মাছগিলা কি বঢ়িয়াকৈ, তাৰমানে কাছু নাই ন ইয়াতে? কাছু আছে ন? কাছু আছে, কিন্তু আজি কাছু অহা নাই। মই অহাৰ কাৰণে ভয় কৰিছোঁ পাই। তো আগে গণেশ পূজা, কাৰণ আগতে গণেশক পূজা কৰি ল'ব যি ভাবি আছে মনত। তো সেইটো আৰু পূৰণ হয় আৰু। তো এইটো শ্ৰী শ্ৰী কমলেশ্বৰ মন্দিৰ। তো ইয়াতে সেৱা কৰি ল'লোঁ। তো এতিয়া ওপৰত দেখি যাওঁ। তো এইবাৰ দুৰ্গাক সেৱা কৰিম, সেৱা কৰি কেনে তাৰপিছত মহাদেৱ বাবা। তো পাই গ'লোঁ আহি শ্ৰী শ্ৰী দুৰ্গা দেৱালয়। তো আপোনালোকে চাব পাৰে ইয়াতে বলি দিয়া হয়। যেতিয়া মানে দুৰ্গা পূজা চলি থাকে, তেতিয়া ইয়াতে মানে হাঁহ কোমোৰা এনেকৈ ছাগলী তাগলী বলি দিয়া হয়। তো আপোনালোকে আহিলে গম পাব। তো এতিয়া যাওঁ, মন্দিৰটো দৰ্শন কৰি লওঁ তাতে। তো সেৱা কৰি ল'লোঁ ইয়াতে। তো আপোনালোকক মই এটা ঘৰ দেখাই আছোঁ, মানে ভোগ ঘৰ দেখাই আছোঁ। মানে আগতে কি তলত তাৰমানে ভোগ খোৱা হৈছিল, এতিয়া নতুনকৈ বনাই আছে। এইটো চাব পাৰে, তাৰমানে নতুনকৈ বনাই আছে। এতিয়াৰ পৰা আপোনালোকে আহিলেই ইয়াতে ভোগ দিব আৰু। নতুনকৈ বনাই আছে এইটো ঘৰ। এতিয়া মেইন মন্দিৰ দৰ্শন কৰিম। ইফালে চাব পাৰে শ্ৰী শ্ৰী কেদাৰ মন্দিৰ। তো ভিতৰত যাওঁ, তাতে সেৱা কৰি লওঁ। আহিলোঁ মন্দিৰৰ পৰাই। তো এতিয়া ঘৰত দেখি যাই আছোঁ। তো ভিডিঅ'টো যদি চাই আছে, তো বহুত দিন ভিডিঅ' দি আনিছিলোঁ, তো আজি দিলোঁ আৰু গাটো ইমান ভাল পোৱা নাই, হ'লেও আহিছোঁ মন্দিৰত দেখি। তো যদি ভিডিঅ'টো চাই আছে শেষলৈকে, তো এটা লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু লগতে কমেণ্ট কৰি কেনে ক'ব। আৰু হেৰি এটা কথা কওঁ, মানে এতিয়া বৰ্তমান ট্ৰেণ্ডিঙত চলি আছে যে গুৱাহাটীত ৰেপিড' মাৰা, জমেট' যোৱা। তো আপোনালোকে যদি চাব বিচাৰে, মানে মই ৰেপিড' মাৰিম, জমেট'ত যাম, যদি চাব বিচাৰে কমেণ্টত ক'বচোন যাব লাগে নে নালাগে। তো সেই আৰু বেলেগ এটা লগত লগ পাই আছোঁ। তো জয় হিন্দ।